সুস্থ মনত সুন্দৰ চিন্তাৰ উন্নয়ন ঘটে। ধেমাজি দায়িত্ব জিলা পৰ্যায়ত যোগা অলিম্পিয়াড 2025 সম্পন্ন। শিক্ষাৰ সমান্তৰালভাৱে শিক্ষাৰ্থীসকলক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে উন্নত কৰাৰ লগতে যোগাৰ জৰিয়তে আগন্তুক দিনত আগবাঢ়ি যোৱাৰ পথ সুগম কৰাৰ উদ্দেশ্যে ধেমাজি দায়িত্বৰ উদ্যোগত বুধবাৰে দায়িত্বৰ সভাকক্ষত এদিনীয়া জিলা পৰ্যায়ৰ যোগা অলিম্পিয়াড 2025 প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। এই দুযুগ্মে ধৰা অনুষ্ঠানটোৰ প্ৰথমে মন্ত্ৰী প্ৰজ্বলন কৰি কাৰ্যসূচী আৰম্ভ কৰে দায়িত্বৰ অধ্যক্ষ মৌচুমী বৰদলৈয়ে। চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত যোগাৰ প্ৰতিযোগিতাৰ ওপৰত বক্তব্য আগবঢ়ায় অধ্যক্ষগৰাকীয়ে। ইয়াৰ পিছতে যোগাৰ কাৰিকৰী দিশৰ ওপৰত ভাষণ আগবঢ়ায় ধেমাজি জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি কুলেন দাস আৰু প্ৰশিক্ষক নৱজ্যোতি সোণোৱালে। ধেমাজিৰ উদ্যোগত জিলা পৰ্যায়ৰ যোগা অলিম্পিয়াড আৰম্ভ কৰা হৈছে আৰু এই অলিম্পিয়াডৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু তেওঁলোক নিৰ্বাচিত হ'ব আমাৰ ৰাজ্যিক পৰ্যায়লৈ, আৰু ৰাজ্যিক পৰ্যায়ত যদি তেওঁলোক পুৰস্কৃত হয় তেনেহ'লে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব। আৰু এই যোগা অলিম্পিয়াড 2019 চনৰ পৰাই আৰম্ভ কৰা হৈছে আৰু জিলা পৰ্যায়ত আমাৰ ডায়েটক এইটো দায়িত্ব দিয়া হয় আৰু ডায়েটে সেইকাৰণে আমাৰ এখন জিলাৰ যিমানটা শিক্ষাখণ্ড থাকে সেই শিক্ষাখণ্ডৰ পৰা বিভিন্ন স্কুলৰ বিশেষকৈ আমাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই যোগা অলিম্পিয়াডত অংশগ্ৰহণ কৰিব পাৰে আৰু তেখেতসকলক আমি খণ্ড পৰ্যায়ৰ পৰা চিলেকশ্যন কৰি আনি আমি জিলা পৰ্যায়লৈ আনো আৰু দুটা পৰ্যায়ত আমাৰ এই প্ৰতিযোগিতাখন আৰম্ভ হয়। এটা হৈছে আমাৰ এলিমেণ্টাৰী লেভেল 6 to 8 আৰু আনটো হৈছে হাইস্কুল 9 আৰু 10ৰ। প্ৰত্যেকটো পৰ্যায়ৰে আমাৰ চাৰিজনকৈ ছাত্ৰ ছাত্ৰীক আমি চিলেকশ্যন কৰোঁ আৰু তেখেতসকলক আমি জিলা পৰ্যায়লৈ নিৰ্বাচিত কৰি পঠাওঁ।